এই মুহূৰ্তত যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰজ্ঞান ভাৰতী স্কিমৰ বাবে যোগ্য সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰ ছাত্ৰীসকল কেতিয়া স্কুটি দিব এতিয়ালৈ কোনো ধৰণৰ তাৰিখ চৰকাৰৰ ফালৰ পৰা অহা নাই। কিছুদিন ধৰি ছাত্ৰ ছাত্ৰীসকলৰ হোৱাটছএপৰ যোগেদি এটা প্ৰজ্ঞান ভাৰতী স্কিমৰ এটা মেৰিট লিষ্ট শ্বেয়াৰ হৈ আছে। এই মেৰিট লিষ্টখনত কিছুমান ছাত্ৰ ছাত্ৰীৰ নাম অহা নাই। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীৰ নাম অহা নাই সেইসকল ছাত্ৰ ছাত্ৰীয়ে চিন্তিত হৈ আছে যে তেওঁলোকৰ নাম কিয় অহা নাই। এতিয়া সেইসকল ছাত্ৰ ছাত্ৰীক কৈ আছোঁ, এই মেৰিট লিষ্টখন হৈছে এটা ফেক মেৰিট লিষ্ট। এইটো মেৰিট লিষ্ট চৰকাৰৰ ফালৰ পৰা প্ৰকাশ হোৱা নাই। গতিকে ছাত্ৰ ছাত্ৰীসকলে চিন্তা কৰিব নালাগে। চৰকাৰৰ ফালৰ পৰা যেতিয়া সিহঁতৰ নিজা ৱেবছাইটৰ জৰিয়তে মেৰিট লিষ্ট প্ৰকাশ কৰিব তেতিয়া সেইখন মেৰিট লিষ্টত সকলো ছাত্ৰ ছাত্ৰীৰ নামসমূহ অন্তৰ্ভুক্ত হৈ থাকিব। আপোনালোকে শিক্ষামূলক খবৰসমূহ পাই থাকিবলৈ এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব।